তো হেল্ল' গাইছ, মই অমৃত আপোনালোকে চাই আছে ৰিপৰ্ট ইউটিউব চেনেল। পুনৰবাৰ মোৰ চেনেলত আপোনালোকক স্বাগতম জনালোঁ। চ' গাইছ, আপোনালোকে এই ভিডিঅ'টো খুবেই ধ্যান দি শুনিব, কাৰণ অসমৰ ল'ৰা ছোৱালীৰ বাবে ইয়াতকৈ ইম্পৰ্টেণ্ট ভিডিঅ' আৰু হ'ব নোৱাৰে। কাৰণ আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাকে যিমান চাকৰিৰ কাৰণে যিমান মেহনত যিমান কষ্ট কৰে নহয়, সিমান কষ্ট আমাৰ ভাৰতত কোনো ৰাজ্যৰ যেনেকুৱা কেণ্ডিডেট নাই ইমান কষ্ট কৰা। চ' তথাপিও আমাৰ ল'ৰা ছোৱালীয়ে আমাৰ অসমৰ কেণ্ডিডেটে ইমান কষ্ট কৰাৰ পিছতো চাকৰি 1 বা 2 নম্বৰৰ কাৰণে নাপায়। আৰু সেইটো কিয় নাপায় আপোনালোকে জানেনে? যে বাহিৰৰ ল'ৰাবিলাকে আহি পেলাই UP বিহাৰৰ ল'ৰাবিলাক আহি পেলাই আমাৰ অসমত সোমাই ডুপ্লিকেট চাৰ্টিফিকেটবিলাক বনাই পেলাই আমাৰ অসমৰ সুবিধাবিলাক লৈ লয়, আৰু আমাৰ অসমৰ ল'ৰা ছোৱালী 1-2 নম্বৰৰ কাৰণে পিছ পৰি যায়। চ' যদি আমি বাহিৰৰ ল'ৰাক সোমাব দিওঁ তো তেনেকুৱা নহ'ব, আমাৰ চাকৰি নহ'ব। সিহঁতে লৈ ল'ব, যাৰ বেছি মাৰ্ক আছে সিহঁতে পাব, কিন্তু কম মাৰ্ক থকা ল'ৰাই চাকৰি নাপাব। চ' আমি এইবাৰ কি ভাবিছোঁ, বাহিৰৰ ল'ৰা যিমানো সোমাব সিহঁতক আমি সোমাব নিদিওঁ, অসমৰ সুবিধা ল'ব নিদিওঁ। চ' আমি যিমান ল'ৰা দেখা পাওঁ তাক খেদিম। আৰু যদি আমি SSCৰ চেয়াৰমেনলৈ মই এটা এপ্লিকেশ্যন লিখিম বুলি ভাবি আছিলোঁ, কিন্তু আমাৰ যিটো বিকি ভাই আপোনালোকে চবে চিনি পায়, অসমীয়া জৱান বুলি ইউটিউব চেনেল আছে তাৰ। চ' সি এটা সিদ্ধান্ত লৈছে, চ' মই তাতে তাৰ লগত সহযোগ কৰিছোঁ। চ' আপোনালোকেও চাগে পায়ে গ'লে, তাৰ ভিডিঅ' চাই ল'লে আপোনালোকেও চাগে। চ' তাৰ ডাউনলোড যিটো লিংক দিছে এপ্লিকেশ্যনৰ, সেইটো ডাউনলোড কৰক আপোনালোকে, আৰু আপোনালোকেও যাই পেলাই স্পীড পোষ্ট কৰি দিয়ক। আৰু মই এইটো কৰিব আহিছিলোঁ, এতিয়া আপোনালোকে চাই আছে চাগে, মই এতিয়া ঘৰত নাই, এই এটা জেগা পালে ৰুম আৰু ভিডিঅ'টো বনাই দিম বুলি ভাবিলোঁ। চ' আপোনালোকেও যাই পেলাই 4-5টামান এজনে পোষ্ট কৰি দিয়ক যদি আপোনালোকে পাৰে। মই এতিয়া কৰিলোঁ, মই 3টা পোষ্ট কৰি দিলোঁ যাই পেলাই এইমাত্ৰ। আৰু আপোনালোকে কৰি দিয়ক ফটাফট। আৰু আমি বাহিৰৰ ল'ৰাক সোমাব দিব নালাগে। যদি আমি বাহিৰৰ ল'ৰাক সোমাব দিওঁ তো যদি কম নম্বৰ থাকে আমাৰ চাকৰি নহ'ব। আমিতো চব কম নম্বৰ থকা কেণ্ডিডেট হয়। মই আপোনালোককো আগতে কৈছোঁ যে ময়ো কেণ্ডিডেট হয়, আৰু মোৰ লাষ্ট ভিডিঅ' আপোনালোকক স্ক'ৰ কাৰ্ড শ্ব' কৰাই দিলোঁ। চ' আপোনালোকে চাগে বিশ্বাস কৰিলেই। আৰু আপোনালোকক মই লাষ্ট ভিডিঅ'ত কৈছিলোঁ যে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু মই যেতিয়া ভিডিঅ' আপলোড কৰিম নহয় তেতিয়া লগে লগে আপোনাৰ তাতে যাই পাব, আৰু আপোনালোকৰ কমেণ্টটো আহিব মোৰ লগত, আৰু মই আপোনালোকক লগে লগে ৰিপ্লাই কৰিব পাৰিম। আৰু আপোনালোকে চাওক, আপোনালোকৰ যিমানো কমেণ্ট আহি আছে মই চবৰে ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম, আৰু দিও আছোঁ। আপোনালোকে জানেই, আপোনালোকে চাই লওক কমেণ্টত যাই পেলাই এটাও মিছ কৰা নাই মই কমেণ্ট। মই লগালে ৰাতি টোপনি মৰা নাই, 1-2টাত শুই আছোঁ, কিন্তু আপোনালোকৰ কমেণ্টৰ ৰিপ্লাই দি আছোঁ। আৰু আপোনালোকে হোৱাটছআপ জইন কৰক, গ্ৰুপ খুলিছোঁ মই, ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে, আপোনালোকে যাই পেলাই গ্ৰুপটো জইন কৰি লওক। আৰু আপোনালোকৰ যদি কিবা কুৱেৰি থাকে মেডিকেল লৈ পেলাই বা ডকুমেণ্ট লৈ পেলাই, কিবা যদি আপোনালোকৰ সুধিবলগীয়া থাকে, কিবা ডাউট থাকে, তো আপোনালোকে সুধিব পাৰে মোক, বা মোক পাৰ্চনেলি সুধিব পাৰে। যদি আপোনালোকৰ বেছিকৈ ডাঙৰ কিবা প্ৰব্লেম থাকে মোক পাৰ্চনেলি সুধিব পাৰে। কাৰণ মই আপোনালোকক লাষ্ট ভিডিঅ'টো কৈছোঁ যে মই বহুত এক্সপিৰিয়েঞ্চ লৈ পেলাই, বহুত আপডেটবিলাক লৈ পেলাই আপোনাৰ তাতে এনালাইজ কৰি পেলাই ভিডিঅ'বিলাক বনাওঁ, ঠিক আছে। চ' মোৰ দাদাও ৰিচেণ্টলি SSC যোনটো ভৰ্তি আছে আছাম ৰাইফলত, সেইটোত জইন হৈছে। মই আপোনালোকক লাষ্ট ভিডিঅ'টো কৈছিলোঁ। আৰু মই 2বাৰ SSC এক্সাম দি পেলাই, যোৱাবাৰ মই ফাইনেললৈকে যাই নাপালোঁ 2 নম্বৰৰ কাৰণে। তাৰ আগৰবাৰ এক্সামে বেয়া হৈছিল তাৰমানে। চ' যোৱাবাৰ কিন্তু এক্সাম ভাল হৈছিল, কিন্তু ফাইনেল যাই নাপালোঁ, কিন্তু মেডিকেল চব ফিট হৈ গ'লোঁ। আৰু আপোনালোকক মই মেডিকেলৰ ইমান টেনশ্যন ল'ব নালাগে বুলি বাৰে বাৰে কৈ আছোঁ। আপোনালোকে ইমান টেনশ্যন ল'ব নালাগে। আপোনালোকক মই এটা ভিডিঅ' বনাই দিছোঁ। মই গৈছিলোঁ ডিফু আছাম ৰাইফলছ কেম্পত, কি আছে তাতে, কেনেকুৱা কেণ্ডিডেট আছে, কি ক'লে মই আপোনালোকক নিশ্চয় জনাই দিছোঁ। যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই চাই লওক, ডেছক্ৰিপশ্যনত লিংক দি দিম, নহ'লে আপোনালোকে মোৰ পেজত যাই পেলাইও চাব পাৰে। চ' লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈ বাই বাই। আৰু এইখিনিয়ে কথা ক'ব আছিল, আপোনালোকে যাই পেলাই মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম, সেই এপ্লিকেশ্যন ডাউনলোড কৰাৰ, আৰু আপোনালোকেও যাই পেলাই দি দিব। আৰু যদি আপুনি খামত ভৰাই পেলাই পষ্ট কৰিব, আৰু তাতে খামত কি লিখিব তাতেও মই বিকি ভাইয়ে অলৰেডি দিছে তাৰ চেনেলত, সেইটোৱে মই মোৰ চেনেলত আপোনালোকক প্ৰভাইড কৰাই দিম। আৰু আপোনালোকে তাৰ পৰাও ডাউনলোড কৰিব পাৰে, মোৰ পৰাও ডাউনলোড কৰিব পাৰে, মোৰ লগত এইটো কথা নাই। চ' আপোনালোকে কিন্তু এইটো পোষ্ট কৰিব দেই। আপোনালোকে যদি পোষ্ট কৰে, যদি আমি 400-500 ল'ৰাই মিলিও আমি যদি পোষ্ট কৰি দিওঁ নহয়, একেলগে যেতিয়া 400-500টা তাৰ তাতে যাই পাব এপ্লিকেশ্যন, তেতিয়া সিও ভাবিব। কিন্তু 1-2জনে যদি আমি পোষ্ট কৰোঁ সি ইমান ধ্যান নিদিয়ে, ঠিক আছে। চ' আমি 500-600জনে যদি একেবাৰে পোষ্ট কৰি দিওঁ, তাৰো মাথা গৰম হৈ যাব, আৰু সিও কিবা এটা একশ্যন ল'ব। এইখিনি কাম কৰিব। লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই, জয় হিন্দ।